তো আমাৰ দাদা হয় তাৰমানে ৰাতি 4:30 মানত তাতে মানে শক্তি আশ্ৰমৰ ডিউটি আছিল তাৰ পৰা এটা বুলেৰো পিকআপ আহিছে বুলেৰো আহিছে ফাৰ্ষ্টত বুলেৰোটো অহাৰ পিছত ইহঁতে মাতিছে এই সুধিছে মানে এই মানুহবিলাক সুধিছে ক'ত যাব কিবা মানে ৰাস্তাটো ক'ত কোনপিনে যাওয়াটো ভাল হ'ব এইটো তাক সুধিছিলে এই কৈ দিছে এইফালে কোকৰাঝাৰ হৈ গ'লে ভাল হ'ব মুনাগছা হৈ কোকৰাঝাৰ হৈ যাব বুলি সি কৈ আছে তাৰপিছত সি আকৌ আহিছে অহাৰ পিছত তাত বহি আছে বহি থকাৰ পিছত এটা বুলেৰো পিকআপ আহিছে ইণ্ডিগো আহিছে ইণ্ডিগোটো অহাৰ পিছত তাতে বুলেৰোৰ পিছফালে ৰখাই দিছে তাৰপিছত আকৌ ইয়াক মাতিছে মাতাৰ পিছত এটা সুধিছে আমাৰ দাদাটো সুধিছে যে পিকআপটোত কি আছে কি আছে এইটো তোৰ অধিকাৰ নাই চাবলৈ অধিকাৰ নাই এইটো কিবা কিবি কৈছে কোৱাৰ পিছততো সি মোবাইলটো ওলাইছে যেতিয়া ওলাইছে মোবাইলটো হাতত মাৰে লাঠি দি বাঢ়ি দিছে বাঢ়ি দিয়াৰ পিছত মোবাইলটো পৰি গ'ল পৰি যাবৰ পিছত যেতিয়া মোবাইলটো উঠাই আছে তেতিয়া মানে ইহঁতো মানে তাত জোপাই ধৰিছে জোপাই ধৰাৰ পিছত মানে সি উঠিব পৰা নাই তাতে এনেকুৱাকৈ কোবাইছে মানে মাথাত কোনো এটা জাগাত খালী নাই এনেকৈ কোবাইছে সি কোৱা মতন গাড়ী পাতি আছে যে পাতি নহয় সি তেওঁক কৈছে তাৰ হাতত কিবা আছিল বুলি সি অলপ গম পাইছে তেতিয়া সি কৈছে মোক এৰি দিয়া মোক কি কেলে মাৰিছা তাৰপিছত সি কৈছে এনেকুৱা বুলি ধৰিছে এনেকুৱা ধৰাৰ পিছত মানে 3-4জন মান কোবাইছে এইখিনি কথা তাৰ কথা মতন আমি এইখিনিয়ে জানো